আজি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ ওদালগুৰিত আমাৰ নেশ্যনেল হৰ্টিকালচাৰ বোৰ্ড মানে ৰাষ্ট্ৰীয় উদ্যান শস্য বোৰ্ডৰ আণ্ডাৰত আমি সজাগতা সভা এখন কৰিলোঁ। ইয়াত প্ৰায় আমাৰ 70-80 জন ফাৰ্মাৰে পাৰ্টিচিপেট কৰিলে আৰু তেওঁলোক বিভিন্ন ঠাইৰ পৰা ওদালগুৰি ডিষ্ট্ৰিক্টৰ বিভিন্ন ঠাইৰ পৰা আহি আমাৰ মাজত উপস্থিত হৈছেহি। আৰু এই সজাগতা সভাত হৰ্টিকালচাৰ বোৰ্ডৰ যিখিনি আমাৰ খেতিয়ক অৰিয়েণ্টেড আমাৰ স্কিমছ আছে মানে আঁচনি আছে, গোটেই আঁচনিখিনি আমাৰ হৰ্টিকালচাৰ বোৰ্ডৰ পৰা অহা আমাৰ ডক্টৰ নিপনিতা বৰুৱা ডাঙৰীয়া ডেপুটি ডাইৰেক্টৰ তেখেতে গোটেই আমাৰ ফাৰ্মাৰখিনিৰ মাজত মত বিনিময় কৰিলে, বুজালে আৰু এই যে প্ৰজেক্টবিলাক কেনেকৈ পাব পাৰি, প্ৰচেছ কি ডকুমেণ্ট দিব লাগিব গোটেইখিনি বুজাই ক'লে তেখেতে। আৰু ফাৰ্মাৰসকলো মানে ইণ্টাৰেষ্টেড হৈছে, তেখেতসকলে নিজৰ কুৱেশ্যনবিলাক তেখেতত পুট আপ কৰিলে, এক্সচেঞ্জ কৰিলে ভাববিলাকৰ। আৰু এই মিটিংখনত আমাৰ টোটেল ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচৰ কুলেন ডেকা ডাঙৰীয়া আছিলে, তাৰপিছত আমাৰ গ্ৰামীণ বেংকৰ জেনেৰেল এছিষ্টেণ্ট মেনেজাৰ আমাৰ উৰুটা ব্ৰাঞ্চৰ তেখেতো আমাৰ মাজত আছিলে। আৰু তেখেত দুজনে আমাৰ ফাৰ্মাৰসকলক কেনেকৈ উপকৃত কৰিব পাৰে তাৰ ওপৰত কুলেন ডেকা ডাঙৰীয়াই স্কিমবিলাকৰ কথা ক'লে, এগ্ৰিকালচাৰ ৰিলেটেড ওদালগুৰিত যিবিলাক চলি আছে। আৰু বেংকৰ তেখেতে আমাৰ ক্ৰেডিট লিংক কেনেকৈ কৰিব পাৰি, স্কিমবিলাক ল'ব যাওঁতে আমি কেনেকৈ ধৰণৰ এপ্লাই কৰিব লাগিব, প্ৰচেছবিলাক জনালে আমাক। আৰু আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকলেও ইয়াৰ লগত ইণ্টাৰেকশ্যন কৰিলে ফাৰ্মাৰসকলৰ লগত। গতিকে মই ভাবোঁ কৃষকসকল আমাৰ ওদালগুৰিৰ ফালৰ পৰা যিসকল কৃষকসকল আছিলে তেওঁলোক উপকৃত হ'ব। আৰু ভৱিষ্যতে আমি আঁচনিবিলাক যদি খেতিয়কসকলৰ মাজলৈ লৈ যাব পাৰোঁ, নিশ্চয় আমাৰ খেতিয়কসকলে আৰ্থিকভাৱে টনকিয়াল হ'ব বুলি আশা কৰিছোঁ। তাৰমানে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে যে তেওঁ যে ফাৰ্মাৰ হয় সেই হিচাপে তেওঁ প্ৰমাণ কৰা এখন তাৰমানে এটা ID, এখন আইডেণ্টি কাৰ্ড। গতিকে আজি বৰ্তমান এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত অসম চৰকাৰৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক সকলোবোৰ স্কিম যেতিয়া কৰিব লগা হয় তেতিয়া তেওঁ যে ফাৰ্মাৰ, সেই ফাৰ্মাৰ হিচাপে এটা ID এটা লাগে। সেই IDটো পাবৰ কাৰণে এতিয়া ফাৰ্মাৰে ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰিবলৈ হ'লে তেখেতৰ নিজৰ নামত মাটি থাকিব লাগিব। আৰু নিজৰ নামত মাটিৰ বাহিৰে তেখেতৰ আধাৰ কাৰ্ডৰ যিটো নাম আছে, মাটিত যিটো নাম আছে সেই একে হ'ব লাগিব। আৰু যদি তেওঁৰ নিজৰ নামত মাটি নাথাকে তেতিয়াহ'লে তেওঁৰ ৰেজিষ্টাৰ নহয়। গতিকে যদি আকৌ ৰেজিষ্টাৰ নহয় তেতিয়াহ'লে তেওঁক কোনো ধৰণৰ স্কিমে এভেইল কৰিব নোৱাৰিব। এইটো এটা বিৰাট ডাঙৰ কথা হ'ল। কিন্তু ইয়াতে আমাৰ কি হ'ল কি PM কিষাণ আৰু ৰেজিষ্ট্ৰেশ্যন এই দুটাৰ মাজত আমাৰ কৃষকসকলৰ মাজত এটা খোকোজা লাগিল। যেতিয়া আমাৰ PM কিষাণটো আছিল, যে PM কিষাণৰ ক্ষেত্ৰত আমাৰ যদি কাৰোবাৰ বাপেকৰ নামত মাটি আছিল তেওঁ কিন্তু PM কিষাণ পোৱাৰ কাৰণে যোগ্য আছিল, আগৰ যিজন SOP আছিল। বৰ্তমান আকৌ ৰেজিষ্ট্ৰেশ্যনটোৰ ক্ষেত্ৰত যদি বাপেকৰ নামত থাকে, বেলেগৰ নামত থাকে তেতিয়াহ'লে তেওঁৰ নামত আকৌ ৰেজিষ্টাৰ নহয়। আকৌ যদি ৰেজিষ্টাৰ নহয় তেতিয়াহ'লে তেখেতৰ ৰেজিষ্টাৰ নম্বৰটো যদি আমি আপলোড নকৰোঁ তেতিয়াহ'লে এইবাৰ পাইছে, পিছৰ ফালে আকৌ তেওঁ PM কিষাণ নাপাব। গতিকে সেইকাৰণে মই আজি এনেকুৱা মিটিঙৰ যোগেও আমি আহ্বান জনাইছোঁ, যিবিলাকৰ আমাৰ এই ওদালগুৰি জিলাত বিশেষকৈ প্ৰব্লেম এটা আছে যে মাটিটো আমাৰ চৰকাৰী মাটি, টজি মাটি এইটো বাৰু আছে ঠিকে, নিজৰ যিখিনি মাটি আছিল, ম্যাদী মাটি আছিল, তেখেতসকলক কাৰোবাৰ ককাকৰ নামত, কাৰোবাৰ আজু ককাকৰ নামত বা নিজৰ দেউতাকৰ নামতে থাকিল, দেউতাক ঢুকোৱাৰ পিছতো তেওঁলোকে নামটো নিজৰ নামলৈ ট্ৰেন্সফাৰ কৰি নল'লে। কাৰণ ইয়াৰ আগতে এনেকুৱা ধৰণৰ সমস্যা পৰা নাছিল। সেইকাৰণে আমি আহ্বান জনাইছোঁ আমাৰ কৃষক ৰাইজক যে তেখেতসকলে বৰ্তমান চাৰ্কল অফিচত গৈ প্ৰথমতে তেওঁলোকৰ নামটো নিজৰ নামলৈ লৈ আহক, যিটো উত্তৰাধিকাৰী সূত্ৰে যিটো নামজাৰি কৰিব পাৰে, সেই নামজাৰি কৰি পেলাই তেওঁলোকে আপোনালোকৰ মিডিয়াৰ জৰিয়তেও আমি এইটো কথা প্ৰচাৰ কৰা ভাল যে তেখেতসকলে যাতে প্ৰথমতে নিজৰ নামলৈ মাটিটো আনে। নিজৰ নামলৈ যেতিয়া মাটিটো আনিব, নিজৰ নামলৈ মাটিটো আনিলে ৰেজিষ্টাৰ হ'ব। আৰু অন্য এটা প্ৰব্লেম আছে, যদি এজামালিত থাকে, এজামালিত থাকিলেও কেইটামানত বাহিৰে আমি এতিয়া ৰেজিষ্টাৰ কৰি গম পাইছোঁ, কেইটামানৰ পিছত বাকীখিনিয়ে নলয়। সেইকাৰণে এতিয়া এজামালিটোত আমি তেওঁলোকে ছাইড বাই ছাইড বাটোৱাৰা কৰি নিজৰ নামলৈ লৈ আহক। তেতিয়াহ'লে কি হ'ব, আমাৰ যিমানখিনি ফাৰ্মাৰ আছে প্ৰত্যেকখিনি ফাৰ্মাৰ ৰেজিষ্টাৰ কৰিব পাৰিব। আৰু ৰেজিষ্টাৰ কৰি উঠি আমাৰ গভৰ্ণমেণ্টৰ PM কিষাণকে ধৰি বাকী বহুতখিনি স্কিম থাকে, স্কিমখিনি এভেইল কৰিব পাৰিব। নহ'লে কিন্তু আমি কৰিব নোৱাৰিম। আৰু যদি আমি ৰেজিষ্টাৰ কৰিব নোৱাৰোঁ তেতিয়াহ'লে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আমি এগ্ৰিকালচাৰৰ নামত যিখিনি পইচা পাব লগা আছিল, যিখিনি সেইখিনি কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্ট তাতে থাকিব। গতিকে আমি সকলোৱে লগ হৈ এতিয়া আমাৰ যিখিনি ফাৰ্মাৰ, কাৰণ প্ৰায় 90% মানুহ আমাৰ ফাৰ্মাৰ, সেই ফাৰ্মাৰখিনিক আমি সকলোৱে লগ লাগি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আমি সকলোৱে চেষ্টা কৰা উচিত। আৰু আপোনালোকৰ মিডিয়াৰ যোগেও মই তাৰমানে সকলোকে আহ্বান জনাইছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, তেখেতসকলে প্ৰথমতে নিজৰ মাটিটো কৰক, এই নিজৰ নামলৈ আনক। আৰু অন্য এটা কথা,
তেওঁলোকৰ যিটো আধাৰ আছিল আধাৰত কেতিয়াও তাৰমানে মাটিৰ নামে আৰু আধাৰৰ নামে যদি একে নহয় তেতিয়াহ'লে সেইটোও আকৌ তেওঁলোকৰ হেৰি হৈ যাব পাৰে সেইটো কাৰণ আধাৰত সেইটো হেৰি কৰা ঠিক কৰা সেইটো এটা ঠিক কথা কাৰণ মাটি ৰেজিষ্ট্ৰেশ্যন কৰিব যাওঁতে আৰু আধাৰৰ নামটো এতিয়া আকৌ ক'ৰবাত বেলেগ চাৰ্টিফিকেটৰ ৰিলেশ্যন হৈ আছে ৰেজিষ্ট্ৰেশ্যন কৰিব যাওঁতে সেইটো ঠিক কৰি লওক ঠিক কৰিলে আমাৰ তাৰমানে এই ৰেজিষ্ট্ৰেশ্যন কৰাটো ঠিক হ'ব গভৰ্ণমেণ্টৰ পৰা পাব লগা যিখিনি এগ্ৰিকালচাৰ ৰিলেটেড স্কিম সেইখিনিও তাৰমানে তেওঁলোকে পাব ধন্যবাদ ক্ষেত্ৰত এতিয়া সেই ক্ষেত্ৰতো তেওঁলোকৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ কথা এতিয়া আমি যিমান পাৰি আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে তেখেতসকলৰ লগত লগ লাগি আমি ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে যাই আছোঁ যিমান দূৰ সম্ভৱ তেওঁলোকেও হয়তো এই ক্ষেত্ৰত সহযোগিতা কৰিব আৰু তেখেতসকলকো আমি আহ্বান জনাইছোঁ তেখেতসকলে সহযোগিতা কৰক কিন্তু তেওঁলোকৰ কথা আমি কিন্তু আমাৰ হেৰিত আমি ক'ব নোৱাৰিম আৰু কি বা প্ৰব্লেম কি সেই কথাটো আমি নাজানিম ওদালগুৰি জিলাত বৰ্তমান কিমান ফাৰ্মাৰে ৰেজিষ্ট্ৰেশ্যন কৰিছে এতিয়া আজিলৈকে যোৱাকালিলৈকে প্ৰায় 16,000ৰ হেৰি হ'ল এপ্ৰুভ হ'ল ৰেজিষ্ট্ৰেশ্যন বেছি কৰিছোঁ কি হ'ল কি কিছুমানে নাজানাকৈ কি কৰিছে যিটো CSCত গৈছে কিবা গৈছে তেওঁলোকে নামটো আৰু এইটো কথা নাজানাকৈ ৰেজিষ্ট্ৰেশ্যন কৰোঁতে কেইটামান ৰিজেক্ট হৈছে কিন্তু আৰু এটা কথা আপোনালোকক তাৰমানে আপোনালোকৰ জৰিয়তে প্ৰচাৰ কৰিব লাগে এবাৰ ৰিজেক্ট হোৱাৰ পিছত সেই ফাৰ্মাৰটো নতুনকৈ আকৌ তাৰমানে নামটো ৰেজিষ্টাৰ কৰা অলপ অসুবিধা হয় অলৰেডি এক্সিষ্ট দেখায় গতিকে আমাৰ কৃষকসকলেও তেনেকুৱাকৈ শুদ্ধভাৱেহে ৰেজিষ্ট্ৰেশ্যন কৰিব যোৱা ভাল আমাৰ ডিপাৰ্টমেণ্টত অহাকেইটা সেইটো নহ'লে ৰেজিষ্ট্ৰেশ্যন নকৰে কিন্তু CSC চেণ্টাৰত গ'লে কেতিয়াবা বাপেকৰ নামত থাকিলেও তেওঁৰ নামটো ৰেজিষ্টাৰ কৰি দিলে শেষত গৈ এপ্ৰুভ নহ'লে তেখেত ৰিজেক্ট হৈ যায় ৰিজেক্ট হোৱাৰ পিছত আকৌ তেওঁৰ নামটো ৰেজিষ্টাৰ কৰিবৰ কাৰণে আমাৰ অকণমান অসুবিধা হয় এই ক্ষেত্ৰত সজাগতাৰ কিছু অভাৱ হৈছে কি হয় বিভাগীয়ভাৱে তাৰমানে যদিও আমাৰ তাৰমানে হেৰি নাই আমাৰ এতিয়া ঠায়ে ঠায়ে কেম্প পাতি সজাগ কৰি পেলাই আমাৰ যিমানখিনি আকৌ আমাৰ এটা সমস্যা হৈছে ওদালগুৰি জিলাত আমাৰ মাত্ৰ 36টা আছে গ্ৰামসেৱক গোটেই জিলাখনত আমাৰ তাৰমানে 100ৰ বেছি থাকিব লাগিছিল মাত্ৰ 36টা আছে এডিঅ'খিনি নতুনকৈ দিলে বাৰু সেই 36টা মানুহৰ জৰিয়তে তাৰমানে কি এজনে 4টা 5টা এলেকা লৈ থাকিব লগা হৈছে 4টা মানে কোনোবাই 4টা কোনোবাই 2টা কোনোবাই এটা এনেকুৱা ধৰণে কাৰোবাৰ তাত 5টাও পৰিছে সেইকাৰণে তেওঁ 5টা এলেকা একেলগে কভাৰ কৰিব পৰা নাই এনেকুৱা এটা প্ৰব্লেম হৈছে আৰু অৱশ্যে আমি প্ৰব্লেম হ'লেও আমি তাৰমানে ৰাজহুৱাভাৱে যিকোনো সুবিধা পালে আমি আজিকালি সজাগে কৰোঁ আজিৰ এখন মিটিঙত আহিছিলোঁ যে নেশ্যনেল হৰ্টিকালচাৰ বৰ্ডত কিন্তু মই প্ৰথম কথাতে ক'লোঁ কিন্তু ৰেজিষ্ট্ৰেশ্যনৰ কথা তাৰ লগত ৰিলেশ্যন নাথাকিব পাৰে তথাপি ৰিলেশ্যন আছে আমাৰ তাৰমানে এতিয়া যিকোনো মিটিঙত আমাৰ তাৰমানে এতিয়া উদ্দেশ্য হৈছে সজাগ কৰা সেইকাৰণে সজাগ কৰিছোঁ আমাৰ এইখন মিটিঙত আহি